তো ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ আপোনাক। তো এতিয়া বৰ্তমান ঘৰ যাওঁ। মুখখন ধুইছোঁ। ক'ৰবাত কি খবৰ আপোনালোকে ভালে আছে? কি খবৰ? মই বিৰটো ফেমিলি ভালে আছে আপোনালোকে? ময়ো ঠিকে আছে। জাষ্ট এতিয়া শুই উঠিছোঁ, ভাবিছোঁ ব্লগ এটা দিওঁ মানে একচুৱেলি মই ডেইলি ব্লগ দিম বুলি ভাবি আছোঁ। তো কেনেকুৱা হয় আপোনালোকে জনাব, মতামতটো আগবঢ়াব। ডেইলি ব্লগ দিম বুলি ভাবি আছোঁ একচুৱেলি। মানে ঘৰত থাকি এনেও লাইক ব'ৰ লাগে ন, চ' সেইকাৰণে। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় জনাব। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আমাৰ মেইন মানুহ ৰাতিপুৱা শুই উঠি ভাত খাব পাব, চিধা বিচনাত পৰিব, চিধা বিচনাত পৰিব। এয়া আমাৰ মেইন মানুহ দেই। চিধা মেইন কথাটো হৈছে খাব পাব, চিধা বিচনাখনত পৰিব। কেইটা বজাত ভাত খোৱা টাইমিংলৈকে যদি কেনেবাকৈ যদি আমি ভাত কেনেকৈ মিছ কৰিলোঁ, বাই চান্স মিছ কৰিলে হৈ গৈছে ইয়াৰ পূৰা ঘৰ মূৰৰ ওপৰত উঠাই দিব কৈছোঁ ন। এনেকুৱা ইন'চেণ্ট হৈ পৰি থাকে ন, দেখাইছোঁ ৰ'ব। তই কেলৈ এনেকুৱা কেলৈ এনেকুৱা চবকে হাই বুলি কৈ দে। সেই ফেমিলি S202 সেই কৈ দে। ভাত নাই দিয়া কাৰণে কি নাই দিয়া যে আমি ইয়াৰ মুড অফ হৈ আছে। কেনেকুৱা লৈছে, কেনেকৈ চাই দিম দেহা মনটো। ঘৰ চাইডত এইটো ৰেগুলাৰ ইয়াত মানে মধুৰি আছে। তো ৰেগুলাৰ ইয়াত পুৰিয়ে থাকে। কাৰোবাক যদি লাগে মোক কমেণ্ট কৰিব, মই দি থৈ আহিম। মানে নিজে লৈ যাবহি। আমাৰ ছাইডতে আছে গছজোপা, পূৰা লাগি আছে মধুৰি। মহাৰাণীবোৰ ৰাতিপুৱা য'তে ত'তে ঘূৰি ফুৰে। ৰাতিপুৱা হ'বহে ঘূৰি ফুৰে এনেকুৱা মানুহ। কাম বন নাই, ঘৰখনৰ কাম কৰিব লাগে ঘূৰি ফুৰে। দেখিছে অলপো লাষ্টম নাই, দেখিছে কেনেকুৱা কাম বন নাই। মহাৰাণী একদম কাম বন নাই। ৰাতিপুৱা ক'ত যায় কি কথা একো খবৰে নাই, কাম বন নাইকিয়া আছে। এনেকুৱা ক'ৰবাত দেখিছে জানো মানুহ? স্কেচ ল'ব নহয় মই লগালোঁ, ভাগিলে আৰু কেনেবাকৈ এতিয়া কলেজলৈ যাওঁ। কলেজতে আছোঁ আৰু দিনটো ঘৰত থাকিলেও এতিয়া আইটিআই কলেজলৈ ডাইৰেক্ট আহি গৈছোঁ। ক্লাছটো কৰোঁ নে নকৰোঁ সেইটো পিছৰ কথা। বাকী ভিডিঅ'টো ইণ্টাৰেষ্টিং হৈ গৈ আছে, আপোনালোকে চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া মানে অলপ মটিভেট হ'বলৈ ভাল লাগে। কিছুমান বেকগ্ৰাউণ্ড মিউজিক এনে চলি থাকে। বাকী খবৰ খাতি কেনেকুৱা? তো মোৰ ব্লগৰ ফেমিলি মেম্বাৰ্ছ চবে ছাবস্ক্ৰাইবটো কৰি দিবা। ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ছাপোৰ্ট কৰে, সদায় ব্লগ দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো যদি অলপ বেছিকৈ কৰি দিয়ে, তেতিয়া ব্লগ দিবলৈ ভাল লাগিব ন। চ' गाइस सुबह जनता का पावर दिखा दीजिए और क्या चाहिए हमको। तो आप लोग का प्यार ही है, तो प्यार मोहब्बत से रहना है।
हिंदी मेरा टूटा फूटा है, ऐसे ही बस ऐसे हैंडल। चुप, बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? मैं हिंदी बोल रहा हूँ। মই এতিয়া ডাইৰেক্ট আহি গ'লোঁ ডিব্ৰুগড়। তো ডিব্ৰুগড় যোৱা ভিডিঅ'টো মানে ওলাই অহা ভিডিঅ'টো ডাইৰেক্ট দিব নোৱাৰিলোঁ। চ' ডাইৰেক্ট ঘৰ গ'লোঁ, কলেজৰ পৰা ডাইৰেক্ট ডিব্ৰুগড়লৈ বুলি ওলাই আহিলোঁ। এক্সাম এটা আছিলে, এক্সামটো এতিয়া দিবলৈ যাওঁ। তো আপোনাৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হৈছে, চাই থাকক আপোনালোকে। ভিৰ মানে তামাম ভিৰ। এতিয়া কমেও মোৰ 2 ঘণ্টামান হ'ল ইয়াত ৰৈ থকা, ইমানে ভিৰ ন। আগলৈকে গাড়ী আছে, এক্সাম হৈ আছে। চ' পাৰ্কিঙত জেগা নহৈছে চাগে, পূৰা ভিৰ কৈছোঁ ন। পুলিচ ৰখিছোঁ, এতিয়া ভিৰৰ মাজতে ৰখি আছোঁ আৰু। তো আপোনালোকে এনেকৈ চাই থাকক আৰু। একচুৱেলি হোমটো ভিডিঅ' দিম বুলি ভাবিছিলোঁ, এতিয়া বৰ্তমান আন্ধাৰ হৈ গ'ল। তো জাষ্ট এতিয়া মানে মই ডিব্ৰুগড়ৰ পৰা আহি পাইছোঁ, ডিব্ৰুগড়ৰ পৰা আহি পাইছোঁহি। তো ডিব্ৰুগড়ত এক্সাম আছিলে, ইমানে ভিৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কিমান ভিৰ আছিলে। মানে মাথা নষ্ট হৈ যাব, তেনেকুৱা ভিৰ। গাড়ী চৰাই একদম বেগ মনটো বিষাই গৈছে কৈছোঁ ন। আৰু কিছুমান ডিব্ৰুগড়ত এক্সাম দি ভালো লাগিলে। এতিয়া আৰু এটা নেক্সট এক্সাম আছে, সেই এক্সামটোত আপোনালোকক গোটেই এক্সামৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভাল লাগে এতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মোৰো মনটো ভাল লাগে, এতিয়া আপোনালোকক আৰু ভিডিঅ' দিবলৈ অলপ উৎসাহটো বাঢ়ে ন। ত' ঘামি গৈছোঁ একচুৱেলি। তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। AS Blog 02 ব্লগ নাম মোৰ চেনেল, আৰু ইনষ্টাগ্ৰামৰ আইডিটো তলত দিয়া থাকিব, নতুন চেনেল হয়। তো আপোনালোকে শ্বেয়াৰ আৰু ছাপোৰ্টটো দেখুৱাওক, ছাপোৰ্টটো মেইন ন। তো তেতিয়া মানে অলপ ফুৰা জেগাবোৰ আপোনালোকে এক্সপ্ল'ৰ কৰি দেখাম। তো এতিয়ালৈ বাই বাই, ঘৰ গৈ আছোঁ, এতিয়া ঘৰত সোমাইছোঁ। আপোনালোকে চি ইউ, bye bye, Tata, signing off, Partho. All my friends are toxic, all ambitionless, so rude and always